ধুবলৈ ক'লো নুধুলে দিনৰ দিনটো মোবাইল ডালকে টেপি থাকিলে আৰু দেই ৰাম ৰাম মাইকী মানুহনো সেনেকুৱা থাকেনে আজিকালি বোৱাৰী এনেকুৱা শাহুৱেকক কাপোৰ ধুই দিব ৰাম ৰাম জখিনীজনী কৰাইছিলোঁ জখিনীজনী হেৰো এই ৰটকেজনী অকল মোবাইলটোকে এনেকে টেপি আছে দিনৰ দিনটো ৰাম ৰাম হেৰো হে কাম বনখন কৰি আছে কোন মাৰে কৰিব বুলি ভাবিছ হে কোন মাৰে কৰিব বুলি ভাবিছ দিনৰ দিনটো এনেকেনো মোবাইলটো টেপি থাকিলে হ'ব নে হে হ'ব সেই গোটেই কামখন যে কৰি আছে সেই বুঢ়ী মানুহজনী ওচৰনিৰ পৰা কৈ আছো দেই ৰাম ৰাম নুশুনে ভিতৰটোতে অকল সোমাই থাকে হে এই প্ৰকৃতি বেয়া আছে দেই এইজনীও ৰাম ৰাম গাঁও ঘূৰে শুনিছো নহয় ঘৰ বোৱাৰী নকলে গৈছে তাৰ ঘৰ বোৱাৰী নকলে গৈছে এইজনো যাব চাবি এইজনো যাব সেই পৈয়েৰে কেৰাল যাব পালেহে মোবাইলত ধৰিলেই ৰটকি পৈয়েৰ লগাই দিম মই পৈয়েৰক ইয়ে মায়ে কেনেকুৱা কথা কৈছে আকৌ এতিয়া মই মানুহজনী কামখন কোনে কাম বন কৰি আছিলোহে কাম বন কৰি এটাছোহে মই এতিয়া কোনে আহি পিনে মই ভিতৰটোতে সোমাই মোবাইলটো চাইছিলোহে দেই কেনেকে কৈছেহি আৰু সেই মায়ে কাপোৰ কেইটা ধুলিয়ে মই পাহৰিয়ে থাকিলো আৰু সেইদিন মই ইমানকে বেয়াকে ক'ব লাগিছেনে মইনো যিমান কাম কৰিলেও নকৰা হয়নে আমাৰ তেনেকে নকব আকৌ মোৰ মনটো বেয়া লাগে নহয় আৰু কেনেকুৱা লেতেৰা কথা কৈছে বা সেনেকুৱা কথাখন মোৰ শুনিয়ে লাজ লাগিছে আৰু দেই মা সেনেকে নকব আকৌ পুতেকনো সেইবোৰ কথানো কৈ দিব লাগিছেনে আকৌ ঘৰলৈ গুচি আহোঁ বুলি ক'ব আকৌ মোৰ লগত কাজিয়াই লাগিবতো সেনেকুৱা কথা কয় নেকি নকব আকৌ মা শুনিবলৈ বেয়া লাগে নহয় হেৰো কমকে ইমান লাজ পালে হে ওচৰবাজৰ ভিতৰত মোবাইলটোকে টেপি থকা নাই হ'লে মোৰ মানুহজনে আহি চং দেখা নাই হ'লে নে হে সেই মানুহজনী এতিয়া দিনৰ দিনটো ধান দাই পিনে কোনে আহিছো আকৌ সেই কাপোৰ কেইটা তিয়াই থৈ দিছ জেগাতেই আছে হে সেই দিনৰ দিনটো একদম ধান দাই মোৰ হাত চাত ভৰি চৰি বিষাইছে আকৌ মানুহজনী আহি সেই কাপোৰ কেইটাকে ধুইছোহি হে সেই ভিতৰতনো সোমাই থাকিলেনো হ'বনে সেই কোনে মানুহজনী ধান দাই আছো চাহ পানী কিবা দিবলৈনো মন নাযায়নে হে সেই বুঢ়ী মানুহজনী চাহ পানী কিবা দেখে দা মই পটকে বাৰীত শাক মাছ ছিঙি আহোঁগৈ কাম কৰিলেও নকৰাই দেখে নিজে এখন কৰিলে দিনৰ দিনটো কাম কৰি থকাই হয় কম কামখন কৰিছেনে ধানকেইটা দালে মানুহজনে গালিখন পাৰিলেও বুলিয়ে মোৰ চাহ পানী এনেকে থব লাগিছে নে চাহ পানী খাই আহি বুলিও কোৱা নাই হেৰো মৰাণীয়ে ক'তো আহিলেই নহয়